এক্সট্ৰা ইনকাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এনেকুৱা এটা এপ্লিকেশ্যনৰ বিষয়ে যাবলৈ লৈছোঁ, যিটো এপ্লিকেশ্যনত আপোনালোকে বৰ্তমান সময়ত হয়তো ইনকাম ৰেফাৰ আৰু চেল্ফ ইনকাম কম পাব, কিন্তু ভৱিষ্যতে ইয়াৰ পৰা আপোনালোকৰ বহুত প্ৰফিট হ'ব। সেইটো কাৰণে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিটো ডেইলি টাস্ক হয় সেইটো আপোনালোকে কমপ্লিট কৰিব। ডেইলি 20 টকা বা 200 টকা আপোনালোকে ইনকাম কৰিব পাৰিব। অ'কে, এপ্লিকেশ্যনটোৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। iQuiz বুলি আপোনালোকে আহি যাব, আপোনালোকে ইনষ্টল কৰি ল'ব। তাৰপিছতে আপোনালোকৰ কি হ'ব, মই আপোনালোকক ডেমো দেখাই দিছোঁ। যেতিয়া আপোনালোকে অ'পেন কৰিব, অ'পেন কৰাৰ লগে লগে আপোনালোকৰ 1 মিনিট অ'পেন কৰাৰ লগে লগে আপোনালোকৰ কি হ'ব, এনেকৈ আপোনালোকৰ আহি যাব। আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াত মোবাইল নাম্বাৰ দিব। তাৰপিছত এইটো দেখিছে আই ৰিড এগ্ৰি টাৰ্মছ এণ্ড কণ্ডিশ্যন, মোবাইল নাম্বাৰ দিয়াৰ পিছতে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে লগ ইন উইথ গুগলত ক্লিক কৰিব। আপোনালোকৰ ইমেইল আইডিটো টেপ কৰিব। টেপ কৰাৰ লগে লগে আপোনালোকৰ চাইন ইন ষ্টাৰ্ট হৈ যাব। চাইন ইন ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে আপোনালোকে কি কৰিব, এপ্লিকেশ্যনটো অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে আপোনালোকে কেনেকৈ ইনকাম কৰিব মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে এইটো দেখিছে, এইটো মেথ কুইজ, আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে 2 + 6 এইটো কিমান হ'ব, এইটো টোটেল হ'ব 8। অ'কে, এইটো 1 মিনিট 8 এইটো দেখিছে ছাবমিট কুইজ, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা এড আহিব, এডটো আপোনালোকে ক্ল'জ কৰিব। ক্ল'জ কৰাৰ লগে লগে এইটো দেখিছে এড টু ৱালেট, ইয়াত আপোনালোকে টেপ কৰিব। টেপ কৰাৰ লগে লগে এইটো এড হৈ গ'ল। এইটো আপোনালোকে দেখিছে প্লিজ ৱেইট 24 ছেকেণ্ড। এনেকৈ আপোনালোকে কইন কালেক্ট কৰিব পাৰিব আৰু বেংক একাউণ্টত আপোনালোকে 3 টকা হ'লেই ল'ব পাৰিব। ইয়াত আপোনালোকে এনেকুৱা কৰি আপোনালোকে ডেইলি চেল্ফ ইনকাম 20 টকাৰ পৰা 200 টকা কৰিব পাৰিব। প্লাছ আপোনালোকৰ যদি আপোনালোকে টিম বনাব পাৰে তেতিয়া আপোনালোকৰ এক্সট্ৰা ইনকাম বহুত হ'ব। তেখেতলোকৰ যেতিয়া আপোনাৰ তলৰ যিখিনি মেম্বাৰ হ'ব, সেই মেম্বাৰখিনিয়ে যেতিয়া এই কামটো কৰিব তেতিয়া আপোনালোকে কমিশ্যন পাব। অ'কে, দেখাত 2 টকা 3 টকাকৈ আপোনালোকে পাব, কিন্তু আপোনালোকে যদি এটা টিম বনায় বহুত টকা আপোনালোকে ইনকাম কৰিব পাৰিব। ছেকেণ্ড অপশ্যনটো হ'ল কি, চিক্ৰেট কাৰ্ড। চিক্ৰেট কাৰ্ডত আপোনালোকে চিক্ৰেট নাওত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ক্ল'জ কৰিব। এইটো দেখিছে, ইয়াৰ ওপৰত প্ৰেছ কৰিব। এইটো 10 কইন দেখিছে, প্লিজ ৱেইট। এইটো 25 ছেকেণ্ডৰ পিছত আপোনালোকে আকৌ এটা পাব। এনেকৈ আপোনালোকে ইয়াত ইনকাম কৰিব পাৰিব। তাৰপিছত আপোনালোকে এইটো চাকৰা ঘুমাও, এইটো দেখিছে চাকৰা ঘুমাও, এইটো স্পিন কৰিব। স্পিন কৰাৰ লগে লগে এটা এড আহিব, এডটো ক্ল'জ কৰিব। বৰ্তমান সময়ত মোৰ নাই, ইয়াত 2টা স্পিনেই দিয়ে, হয়তো কেতিয়াবা বেছি আহি যায়। 3 নম্বৰটো হ'ল ইনভাইট এণ্ড আৰ্ণ। অ'কে, ইনভাইট এণ্ড আৰ্ণৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখিছে এইটো আপোনালোকে ইয়াত আপোনালোকে কপি কৰিব। এইটো কপি কৰি আপোনালোকে এইটো দেখিছে, এইটো কপি অপশ্যন, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো দেখিছে কপি হৈ গ'ল। আপোনালোকে হোৱাটছআপত আপোনালোকে যেতিয়া এই লিংকটো দি দিব তেতিয়া আপোনালোকৰ তলত সেই মেম্বাৰসকল জইন হৈ যাব। আপোনালোকে কেনেকৈ পইচা পাইছে নাই চেক কৰিব। এইটো ৱালেট দেখিছে, ৱালেটৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা এড আহিব, ৱেইট কৰিব। এইটো দেখিছে, এইটো মই কাট কৰিলোঁ। এইটো দেখিছে, মই অলপ দেৰি আগতে যিটো কৰিছিলোঁ কুইজ, এই কুইজত এইটো 10 কইন 100 কইন ইকুৱেল টু 1 টকা। আপোনালোকে এনেকৈ ডেইলি আপোনালোকে 20 টকাৰ পৰা 200 টকা ইনকাম কৰিব পাৰিব, চেল্ফ ইনকাম। প্লাছ আপোনালোকে টিম বনালে সেই মেম্বাৰসকলে যদি এই কামখিনি কৰি থাকে তেতিয়া আপোনালোকে এক্সট্ৰা ইনকাম কৰিব পাৰিব। অ'কে, ইয়াত আপোনালোকে দেখিছে ৰিডিম। তাৰ আগতে মই আপোনালোকক এটা কথা জনাই দিওঁ, এইটো দেখিছে ইনষ্টেণ্ট ৰেফাৰ বোনাছ 300, অৰ্থাৎ আপোনালোকে এজন ৰেফাৰ কৰাৰ লগে লগে তেখেতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে 300 কইন অৰ্থাৎ 3 টকা পাব। আৰু তাৰ উপৰি আপোনালোকে তেখেতলোকক যদি ভালকৈ শিকাই দিয়ে, তেখেতলোকে যদি আপোনালোকে কৰা কামখিনি কৰি থাকে, চিক্ৰেট ৰিৱাৰ্ড বা মেথ কুইজ বা স্পিন তেখেতলোকে কৰে, তাৰ ওপৰতো আপোনালোকে তেখেতলোকৰ পৰা কমিশ্যন পাব। ৰিডিম আপোনালোকে কেনেকৈ কৰিব, ইয়াত যেতিয়া 300 কইন হৈ যাব, অ'কে 3 টকা হৈ যাব, এইটো ৰিডিম দেখিছে, ৰিডিমৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো দেখিছে আপোনালোকে 3 টকা, 300 কইনত 3 টকা, 1000 কইনত 10 টকা। এইটো দেখিছে 300 কইন। 300 কইন হোৱাৰ লগে লগে আপোনালোকে
ৰিডিম কৰিব পাৰিব 300 কইনৰ ওপৰত আপোনালোকে ক্লিক কৰাৰ লগে লগে ইয়াত বেংক একাউণ্ট IFSC কোড দি আপোনালোকে ছাবমিট কৰিব ছাবমিট কৰাৰ পিছত আপোনালোকে 300 কইনটো ৰিডিম কৰিব উইদিন 30 মিনিটৰ ভিতৰত বা 24 ঘণ্টাৰ ভিতৰত মেক্সিমাম 24 ঘণ্টা লাগে মিনিমাম 30 মিনিটৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত সেই 3 টকাটো আপোনালোকে পাই যাব ওকে এনেকৈ আপোনালোকে এটা ভাল ইনকাম কৰিব পাৰিব তাকো ফ্ৰীকৈ ওকে থ্যাংক ইউ